সাবস্ক্ৰাইব কৰক ঐকান্তিক অসম ইউটিউব চেনেলটো আৰু বেল আইকনটোত প্ৰেছ কৰক লেটেষ্ট আপডেট সকলোতকৈ আগতীয়াকৈ পাবলৈ। ধন্যবাদ। বলক তেতিয়াহ'লে ৰৈ নাথাকি আমি কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। নমস্কাৰ দৰ্শকসকল, এই চিকুটি নিদিবি আকৌ, বেয়া নাপাবতে ৰাইজ, ই চিকুটি দিছিলে যি কি নহওক। নমস্কাৰ দৰ্শকসকল, আজি আমি ভকৰ লাইভ ষ্টুডিঅ'ৰ মজিয়ালৈ সকলোকে স্বাগতম জনাইছো। আমাৰ আজি ষ্টুডিঅ'ৰ মজিয়াত আছে কেইজনমান অসমৰ খুব ধনী যুৱক যুৱতী। এওঁলোক কম সময়ৰ ভিতৰতে বহুত ধনী হ'বলৈ সক্ষম হৈছে। তেওঁলোকৰ কথাৰ পৰা অনুপ্ৰাণিত হৈ আপোনালোকেও এজন ধনী ব্যক্তি হ'ব পাৰিব। মই তেওঁলোকক চিনাকি কৰি দিব বিচাৰিছো। আপোনালোক বহি থাকক, আপোনালোক নিজ নিজ জেগাতে বহি থাকিব। মই আপোনালোকৰ নাম কৈ যাম আৰু আপোনালোকে কি কৰে তাক কৈ যাম। আপোনালোকে দৰ্শকসকলৰ আগত কেৱল নমস্কাৰ দি গ'লেই হ'ব। এওঁ হৈছে ৰমণী মোহন, পেছাত এজন শিক্ষক। আৰু এওঁ হৈছে টুকলু, এওঁ হৈছে এজন কাপোৰ ব্যৱসায়ী। আৰু এওঁ হৈছে দিলজান, এওঁ এজন পেছাত গবাইত চোৰ। আৰু এওঁ হৈছে দীপালী, এওঁ হৈছে পেছাত এজন ডাক্তৰ। এতিয়া মই আপোনালোকক কিছুমান প্ৰশ্ন কৰিম, আপোনালোকে উত্থান নকৰাকৈ তাৰ উত্তৰবোৰ দি যাব বুলি আশা থাকিলে। পোনপ্ৰথমতে মই ৰমণী মোহনৰ কাষলৈ আহিছো। ৰমণী মোহন, আপোনাক নমস্কাৰ। নমস্কাৰ। আপুনি এজন শিক্ষক হৈ ইমান কম সময়ৰ ভিতৰতে ধনী হোৱাৰ কাৰণে আপুনি কি বুলি ভাবে? মই টিউচন কৰো। দিনটো স্কুলত ইমান ব্যস্ত হৈ থকাৰ পাছতো আপোনাৰ অকণো ভাগৰ নালাগে? নালাগে। ভাগৰ নলগাৰ কাৰণে আপুনি কি বুলি ভাবে? মই স্কুলত ক্লাছেই নকৰো নহয়। ক্লাছ নকৰে? ইয়াৰ কাৰণ? আৰু মানে কি চাওক, মই স্কুলত যাওঁ ক্লাছলৈ। হয়। ক্লাছলৈ গৈ মই আপোনাৰ ষ্টুডেণ্টখিনিক কুৱেশ্যন এনচাৰ কৰিবলৈ দিওঁ। হয়। তাৰ পাছতে মই ধুনীয়াকৈ শুই থাকো আৰু মোবাইলত এলাৰ্ম দি থওঁ। ক্লাছ শেষ হোৱাৰ 5 মিনিট আগত এলাৰ্ম বাজে। এলাৰ্ম বজাৰ পাছত মই 5 মিনিট সময়ৰ ভিতৰত গোটেই বহিখিনি চাওঁ আৰু সিহঁতক কৈ থৈ আহোঁ অহাৰ আগত যে কাইলৈ আকৌ আমুক কেইটা লেচনৰ কুৱেশ্যন দিম, তহঁতি চাই আহিবি। বছ কাম ইমানেই। আপুনি মানে স্কুলত এনেকৈ টাইম পাছ কৰে? হয়, মই তেনেকৈ টাইম পাছ কৰোঁ। আপুনিতো বিদ্যালয়ত ছাত্ৰ ছাত্ৰীসকলৰ আগত ভালদৰে পাঠদান নকৰে, তথাপিতো আপোনাৰ ওচৰলৈ বহুত ছাত্ৰ ছাত্ৰীয়ে টিউচন কৰিবলৈ অহা বুলি শুনো। ইয়াৰ কাৰণে আপুনি কি বুলি ভাবে? টিউচন কৰিবলৈ আহে মানে প্ৰথম কথাটো হ'ল, মই স্কুলত ক্লাছত ল'ৰা ছোৱালীখিনিক মোৰ ওচৰত টিউচন কৰিবলৈ মাতো। হয়। আৰু মোৰ ওচৰত টিউচন কৰিবলৈ অহাবোৰক মই ক্লাছত নিপিটো। আৰু যিখিনিয়ে মোৰ ওচৰত টিউচন নকৰে সিহঁতক মই ৰামফা পিটন দিওঁ। মজা আইডিয়া। আৰু দ্বিতীয় কথাটো হ'ল, মই টিউচনত মোবাইলৰ গেম যেনে পাবজি আৰু ইউটিউব এনেধৰণৰ বস্তুবোৰৰ বিষয়ে প্ৰেক্টিকেলি শিকাওঁ। গতিকে ল'ৰা ছোৱালীবোৰে মোৰ ওচৰত এইবোৰ শিকিবলৈ আহিবলৈ ভাল পায়, গতিকে মোৰ ওচৰত টিউচন কৰিবলৈ আহে। আৰু তৃতীয় কথাটো হ'ল, মোৰ ওচৰত বেছিভাগ ল'ৰা ছোৱালী মাজে মাজেহে টিউচনলৈ আহে। সিহঁতি টিউচনলৈ নাহি কৰবাত ডেটিঙত যায়, য'ত ত'ত ঘূৰি ফুৰে, বাইক লৈ তেনেকে ঘূৰি ফুৰে। আৰু মোক যেতিয়া অভিভাৱকসকলে সোধে যে ল'ৰাটোৱে পঢ়িব পাৰিছেনে বা টিউচনলৈ ৰেগুলাৰ গৈ আছেনে, তেতিয়া মই অভিভাৱকসকলক কওঁ যে মোৰ ওচৰলৈ ৰেগুলাৰ আহি আছে আৰু সি পাৰিছে, যথেষ্ট ভালকে পঢ়িব পাৰিছে। গতিকে ল'ৰা ছোৱালীখিনিয়ে মোক ভাল পায় সেই ক্ষেত্ৰত। গতিকে মোৰ ওচৰলৈ বেছি ল'ৰা ছোৱালী টিউচন কৰিব। হয়, কেতিয়াবা মানে আপুনি পইচাৰ কাৰণে কেতিয়াবা মিছাৰ আশ্ৰয় ল'ব লগা হয়? মিছাৰ আশ্ৰয়টো লওঁ। হয় হয়। আপুনি চোকা ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কি কৰে? কি যে কয়, চোকা ল'ৰা ছোৱালীক মই টিউচন নকৰো নহয়, মই গাধ ল'ৰা ছোৱালীখিনিকে টিউচন কৰো। ধন্যবাদ। আমি পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ আকৌ আহিম। এইবাৰ আহিছো আমি গবাইত চোৰ দিলজানৰ কাষলৈ। দিলজান, আপোনাক নমস্কাৰ। নমস্কাৰ। আপুনি এজন চোৰ হয়? কি মানে হাতৰ পৰা ৰখাই দিছিলো। আপুনি ইমান সন্মান দিয়া কাৰণে আপোনাক দিছো। ও মাই গড। চুৰ হলেও মানুহৰ প্ৰতি এটা সহানুভূতি থাকেতো। হয়, আপুনি সহানুভূতি আদায় কৰিছে। হয় হয়। আপোনাৰ চুৰি কৰাৰ কিবা অভিজ্ঞতা আপুনি ক'ব পাৰিবনে? আপোনাৰ কিবা অভিজ্ঞতা আগতে হৈ যোৱা কিবা অভিজ্ঞতা আপোনাৰ মনত আছে নেকি? আছে আছে। হয়, আপুনি ইয়াৰ মাত্ৰ দুটা আমাৰ দৰ্শকসকলক আপুনি ক'ব নেকি? হয়, প্ৰথমতে আপোনাৰ প্ৰথম এটা হেৰি কৈছো। প্ৰথম এখন মানুহলৈ গ'লো, ৰাতি প্ৰায় 1:30 মান বাজিছে। মানুহঘৰত মানে মানুহজন চাকৰিয়াল, মানুহগৰাকী চাকৰিয়াল। তেওঁলোকৰ মানে ঘৰত সোমালো ৰাতি। আমাৰ দলত 2-3জনমান মানুহ গৈছিলে। ধুনীয়াকৈ সোমালো, লক চক ভাঙি মেলি ভিতৰত সোমালো। ভিতৰত সোমাই থাকো মানে চব পাকঘৰত সোমালো, তেওঁলোকৰ চব প্লাষ্টিক বাচন, আপোনাৰ কাঁহৰ বাচন বুলিবলৈ একো নাই, চব খালি। ইটো খুলিছো নাই, ইটো খুলিছো নাই, মাথা গৰম। তাৰপৰা ৰুমত আহিলো। ৰুমত আহি পেলাই নি মানুহজনে শুই আছে ধুনীয়াকৈ। খং উঠিলে গৈ পুৰা। লগৰকেইটাই ক'লে, তাহাঁতি ক'লে কি কৰো? মই বোলো পুৰা জোৰছে 2
পিতাকে 200 মাৰ তাৰপা মাৰিলে তাৰপা মই ক'লো তাতে পুৰা খঙত কি হ'ল সুধিলে তাৰপা মই বোলো আপোনালোক দুইজন চাকৰিয়াল মোৰ ঘৰত যে কাঁহৰ বাচন এটাও নাই তাৰপা মইনো মানে মোৰ নামেই ৰিজান মানে কি কৰো তাৰপা মই 500 টকা মোৰ নিজৰ পকেটৰ পৰা দি থৈ আহিবলগীয়া হৈছে আৰু সেইটো প্ৰথম অভিজ্ঞতা 500 টকাটো কি বুলি দিলে মানে কি আপোনালোকৰ দুইজন চাকৰিয়াল আপোনালোকৰ মানে কাঁহৰ বাচন এটা আনিবলৈ যিহেতু পইচা নাই মোৰ বাবে মানে মোৰ ফালৰ পৰা তেওঁলোকক দি থৈ আহিছো মানে কাইলৈ আনি ল'বলৈ কৈছো মানে দেখিলে দৰ্শকসকল আমাৰ এজন কিমান এজন সহানুভূতিশীল গবাইছো এওঁ 500 টকা গৃহস্থৰ দি আহিছে এই 500 টকাটো দি কৈছে যে তহঁতি এটা কাঁহৰ বাচন কিনি লবি এটা বাতি কিনি লবি বাতি কিনিবলৈ 500 টকা তেওঁ দি থৈ আহিব লগা পৰিস্থিতিৰ সন্মুখীন হৈছে ইয়াৰ পাছৰ এটা অভিজ্ঞতা আমাৰ মনত আছে নেকি বাৰু আছে দ্বিতীয় কথাটো ক'বলৈ গ'লে এনেকুৱা এখন সম্বন্ধ মানুহৰ সোমালো মানুহৰ মানে দুই মানুহৰ গৰাকী আছে তাৰপা পিতেক আৰু বয় তাৰপা সোমাই বুঢ়ীগৰাকী নিশ্চয় তেওঁলোকৰ মাকটো মাকে হ'ব হয় হয় তাৰপিছত আমাৰ টিম সোমালে প্ৰায় ৰাতি 2টা হৈছে সোমাই দেখো মানে এটা ধুনীয়া ৰুমত তেওঁলোক মানে পিতেক আৰু বয় আছে তাৰপা তাকো ওলাই আহিলো তাৰপা ওলাই আহি পেলাই দেখিলো দ্বিতীয়টো মানে বাৰাণ্ডা লিখা এটা ৰুম আৰু তাৰপা তাত মানে এগৰাকী মানে মাকজনী এই ল'ৰাটো যিটো যিজনী মাক তেওঁ পুৰা কপি আছে যিহেতু ঠাণ্ডা দিন আছিলে তেওঁ কপি আছে তাৰপা মানে মোৰ তেওঁলোকৰ কি কম্বল নাছিলে নেকি কাপোৰ নাছিলে মানে কম্বল চম্বল নাছিলে গৰম কাপোৰ হয় তাৰপা মোৰ খুব দুখ লাগিল কাৰণ নামেইটো দিলজান হয় হয় মাহঁতে ৰখাইছিলে মোৰ নামটো দিলজান তাৰপা মই ভাবিলো কি কৰো তাৰপা মই যিমানটো পাৰো মানে মই তেওঁক 1000 টকা এটা দিলো তাৰপা বোলো এটা আপুনি কাইলৈ এখন কম্বল কিনি ল'ব মোৰ আপোনাৰ দেখি খুবেই বেয়া লাগিছে তেনেকৈ কৈ আৰু মানে দ্বিতীয় অভিজ্ঞতা বুলি ক'বলৈ গ'লে আপোনাৰ দেখিলে দৰ্শকসকল আমাৰ সমাজত এতিয়াও সহানুভূতিশীল এনে গবাইছো আছে যিয়ে সমাজৰ উন্নতিৰ হকে সমাজৰ কাৰণে বহু অৱদান আগবঢ়াই গৈছে গতিকে এনেকুৱা ধৰণৰ কিছুমান গবাইছো আমাৰ সমাজত খুবেই প্ৰয়োজন হয় আমি আপোনাক সুধিব বিচাৰিছো কেতিয়াবা আপুনি চৰভুজা খাই পাইছেনে চৰভুজা নাই পোৱা মানে কি আমাৰ চুৰৰ আমাৰ যেতিয়া সোমাই মানে এটা সমহীয়া এটা কোৰ্চ লৈ লওঁ আমি হয় তাৰপৰা যি প্ৰফেচনেল যিখিনি চুৰ মানে তেওঁলোকে লৈ লৈছে মানে তাত আমাৰ এটা চৰ মাৰিলে ট্ৰেইনিং দিয়া থাকে হয় এতিয়া মোক এইফালে যে মুকু মাৰিলে তেতিয়া আদৰিকে থাকে আৰু প্ৰফেচন লৈ যোৱা থাকে মানে হয় হয় তেনেকৈ বস্তু নাপায় আৰু হয় আপুনি যেতিয়া বৰযাত্ৰী হয় গৈ কইনাৰ ঘৰৰ পদূলিমুখত থিয় হৈ আছিলে তেতিয়া আপোনাৰ ভয় লগা নাছিলে নে কোনোবাই আপোনাক চৰভুজা দিব বুলি আপুনি কি কথা কয় মইতো চুৰেই আৰু চুৰ হৈ মই বিয়া পাতিম নেকি মই চুৰ কৰি আনিম হয় 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 শেষত আপুনি আমাৰ চেনেলৰ যোগেদি দৰ্শকসকলক আপুনি কিবা ক'ব নেকি দৰ্শকসকলক মই ক'বলগীয়া একো নাই মই এটা কথাই কওঁ চুৰসকলকে কওঁ আপোনালোকে মানে যিখিনি 60 বছৰৰ ওপৰৰ চুৰ আছিলে তেওঁলোকক মানে এদিন এখন মিটিঙত আমি একেলগে বহো আলোচনা কৰো মানে কি 60 বছৰৰ ওপৰৰ যিখিনি চুৰ আছিলে তেওঁলোকৰ এটা পেঞ্চনৰ ব্যৱস্থা কৰিব লাগে চৰকাৰৰ মানে দাবী জনাওঁ হয় মানে এইটো কি বুলি ক'ব চুৰ পেঞ্চন হয় চুৰ পেঞ্চন দিবৰ কাৰণে আপোনালোকে কি কৰিব এটা জংকী আন্দোলন কৰিব গতিকে তাৰ কাৰণে আপুনি আমাৰ যিসকল আমাৰ প্ৰফেচনেল চুৰ আছে চুৰসকলক আপোনালোকৰ কোন কোন মানে আমাৰ এই হেৰিটোত কি বুলি কয় আপোনালোকৰ এখন কমিটি নহয় জানো এই কমিটিখনত যোগাযোগ কৰিবৰ কাৰণে আপুনি আমাৰ এই অনুষ্ঠানটোৰ যোগেদি আপুনি কিবা ক'ব নেকি মানে 60 বছৰৰ তলখিনি নালাগে 60 বছৰৰ ওপৰৰ যিখিনি চুৰ বৰ্তমান মানে পেটে ভাতে খাই আছে কাৰণ 60 বছৰ হৈ গৈছে তেওঁলোকৰ মানে তেওঁলোকে কাম কৰিব নোৱাৰা হৈ গৈছে হয় হয় তেওঁলোকক এদিন মানে মিটিঙত গোটেইখিনি আহক আপোনালোক আমি যোগাযোগ নাম্বাৰ আপুনি দিব নেকি তেওঁলোকক যোগাযোগ নাম্বাৰ দিবলৈ হ'লে 78564 হয় 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 আপোনালোকে নিশ্চয় আপোনালোকে কি কৰিলে বা ফোনৰ নাম্বাৰটো আপোনালোকে নোট কৰি ল'ব গতিকে আপোনালোকে হয় 7856400 গতিকে আপোনালোকে এই নাম্বাৰটোৰ যোগেদি আপোনালোকে ফোন কৰিব ফোন কৰি আপোনালোকৰ নামসমূহ পঞ্জীয়ন কৰি আপোনালোকে এই অনুষ্ঠানটোলৈ আহিব বুলি আমি তেওঁলোকক অনুৰোধ কৰিছো নহয় জানো এওঁৰ যোগেদি আমি আমাৰ চেনেলটোৰ জৰিয়তে কি কৰিছো আমি অনুৰোধ জনাইছো আৰু আমি আপোনালোকক নিমন্ত্ৰণ জনাওঁ ধন্যবাদ আমি আপোনাৰ কাষলৈ পৰৱৰ্তী সময়ত আকৌ আহিম এতিয়া আমি আহিছো ডাক্তৰ দীপালী কাষলৈ ডাক্তৰ দীপালী আপোনাক নমস্কাৰ হয় নমস্কাৰ আপুনি ইমান কম সময়ৰ ভিতৰতে ধনী হোৱাৰ কাৰণে আপুনি কি বুলি ভাবে ৰোগী বেছি আহিলেতো পইচা বেছি পামেই ন সো ধনী ইমান বেছিকৈ ৰোগী অহাৰ কাৰণে আপুনি কি বুলি ভাবে ইমান সঁচা কথা ক'বলৈ গ'লে আমি ৰোগীক সম্পূৰ্ণ খৰচটো একেলগে দি নিদিওঁ তেওঁলোকক লাহে লাহে ভাল কৰিবলৈ বিচাৰোঁ
আৰু সেইবাবে তেওঁলোকক মাহে মাহে মাতিয়ে থাকো আৰু তেওঁলোকো আহে মাহে মাহে হয় হয় তেওঁলোক যেতিয়া মাহে মাহে আহে আৰু তেওঁলোকে মাহে মাহে আপোনালোকক মানে চিকিৎসাৰ নামত পইচা দি থাকে আৰু তাৰ ফলত আপোনালোক ক্ৰমান্বয়ে ধনী হ'বলৈ গৈ আছে নহয় জানো ধন্যবাদ আহিছো আমি কাপোৰ বেপাৰী টুকলু কাষলৈ টুকলু আপোনাক নমস্কাৰ আপুনি ইমান কম সময়ৰ ভিতৰতে ধনী হৈছে আপুনি যে ইমান কম সময়ৰ ভিতৰতে ধনী হৈছে ইয়াৰ কাৰণ আপুনি আমাৰ দৰ্শকসকলক জনাব নেকি এই সব মানে 100 টকা কাপোৰ আনিলো 1000 টকা গ্ৰাহকক 1000 টকা দাম কৰো গ্ৰাহকে আপোনাৰ 600 মানৰ ষ্টাৰ্ট কৰি দিয়ে কৰি 800 ক্লোজ কৰে তো এটা কাপোৰত 100 টকা কাপোৰত যদি 700 টকা আমাৰ প্ৰফিট হয় লাভ কিমান হয় 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 প্ৰায় 700 মান টকা আপোনালোকৰ কাপোৰত লাভ হয় এনেকৈ আপুনি ধনী হ'ব পাৰিছে নহয় জানো ধন্যবাদ পৰৱৰ্তী সময়ত আপোনাৰ কাষলৈ আমি আকৌ আহিম ধন্যবাদ সকলোকে এইটো কি বাহিৰতে লৈ থৈছিলো আপোনাৰ ধৰিব নোৱাৰে চাগে ও গড দেখিছে একো নাই থাকি যায় ধন্যবাদ সকলোকে আজি আমাক অনুষ্ঠান সামৰিবলৈ সময় ইংগিত দিছে আকৌ আপোনালোকক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ শুভৰাত্ৰি আমাৰ ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব কোৱা লাইক কমেন্ট কৰিব শ্বেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা ঘণ্টাৰ বুটামটো টিপিবলৈ কেতিয়াও নবহিব বাই বাই